বন্ধু দেশ পাকিস্তানক পঠিয়ালে মহিলাৰ অন্তৰ্বাসেৰে নিৰ্মিত মাস্ক। চীন আৰু পাকিস্তানৰ মাজৰ বন্ধুত্বসুলভ সম্পৰ্কৰ কথা সমগ্ৰ বিশ্বই জানে। সময়ে সময়ে ইখন ৰাষ্ট্ৰই সিখন ৰাষ্ট্ৰক সুযোগ পালেই প্ৰায়ে প্ৰশংসাৰে উপচায়ো পেলায়। পিছে এই চীনেই বন্ধু পাকিস্তানক বৰ বেয়াকৈ প্ৰতাৰণা কৰাৰ এক খবৰ পোহৰলৈ আহিছে। কৰোনাক প্ৰতিৰোধ কৰিবলৈ পাকিস্তানক সহায় কৰাৰ কথা কৈছিল চীনে। এই অনুসৰি চীনে N95 মাস্ক যোগান ধৰিম বুলি প্ৰতিশ্ৰুতিও দিছিল পাকিস্তানক। চীনৰ পৰা সময়ত পাকিস্তানলৈ মাস্কৰ টোপোলাও আহিল। পিছে ৰব, মাস্কৰ টোপোলাটো খুলি মূৰে কপালে হাত দিলে পাকিস্তানৰ স্বাস্থ্যকৰ্মীসকলে। ইপিনে চকু কপালত উঠিল পাকিস্তান প্ৰশাসনৰো। টোপোলাটোত N95 মাস্ক থকা দূৰৰে কথা সাধাৰণ মাস্কো নাছিল। ইয়াৰ পৰিৱৰ্তে তাত আছিল মহিলাৰ অন্তৰ্বাসেৰে তৈয়াৰী অতি নিম্নমানৰ মাস্ক। বন্ধু চীনৰ এনে প্ৰতাৰণাত এতিয়া লজ্জিত পাকিস্তান। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে প্ৰতিটো ভাষণতে চীনে কৰোনাৰ বিৰুদ্ধে কৰা যুদ্ধক প্ৰশংসা কৰি আহিছিল। কিন্তু ইমৰান খানে সপোনতো ভবা নাছিল ইমানকৈ প্ৰশংসা কৰাৰ পিছতো চীনে এনেকৈহে ঠগিব বুলি। পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়লৈ চীনৰ পৰা এখন চিঠি আহিছিল, য'ত লিখা আছিল চীনে পাকিস্তানক যোগান ধৰিব 2 লাখ সাধাৰণ মাস্ক, 2000 N95 মাস্ক, 5টা ভেণ্টিলেটৰ আৰু 2000 টেষ্টিং কিট। চীনৰ পৰা সহায় ল'বলৈ গৈ প্ৰথম অৱস্থাতে মুখ ঠেকেচা খালে পাকিস্তানে। N95 মাস্কৰ ক্ষেত্ৰত ঠগন খোৱাৰ পিছত বাকী সামগ্ৰীসমূহ কেনেধৰণৰ আহিছে সেই সম্পৰ্কে কোনো ধৰণৰ কথা প্ৰকাশ কৰা নাই পাকিস্তানৰ প্ৰশাসনে। উল্লেখযোগ্য যে স্পেইন আৰু নেদাৰলেণ্ডছে চীনৰ পৰা অহা অতি নিম্নমানৰ মেডিকেল ছাপ্লাইসমূহ পুনৰ ঘূৰাই পঠিয়ালে। মহামাৰী কৰোনাক লৈ কৰা চীনৰ এনে কৰ্মকাণ্ডত এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিছে বিশ্বৰ অন্য ৰাষ্ট্ৰসমূহ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।